হাই গাইজ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি আমি দেওশাল মন্দিৰ যাব ওলাইছোঁ আৰু সকলোকে একেলগে লৈ যাওঁ লওকচোন। যাত্ৰাটো আজি আমি ইমানৰ পৰা আৰম্ভ কৰোঁ। আহকচোন। বস্তু এটা দেখাব পাহৰিছোঁ, আগলৈ আহক। আৰু মই ক'ৰবাত যদি যাওঁ নহয়, বাইকখন এনেকৈ তলা লগাই থৈ দিওঁ। এইখন চাওকচোন, ইম্পৰ্টেণ্ট বস্তু হয়। এইটো বৰ্তমান ঘৰতে আছে আৰু ভাইটি বাইকটো ঘৰ ৰাখিলেও এনেকৈ মাৰি থোৱা হৈছে। তাৰপিছত আৰু ক'ৰবাত যদি মই বাহিৰলৈ যাওঁ, এনেকৈ বহুত সময়ৰ কাৰণে বাইকখন যদি ৰাখি দিয়া হয়, তেনেহ'লে বাইক এনেকৈ এতিয়া বাইক ষ্টাৰ্ট দিলোঁ। তাৰ আগত মই আপোনালোকক দুটামান কথা কওঁ যে আপোনালোকে হেলমেট পৰিধান কৰক, কাৰণ মানুহৰ জীৱনটো বহুত মূল্যৱান। হেলমেট পিন্ধি নিজৰ জীৱনটো ৰক্ষা কৰক, এয়াই আপোনালোকলৈ অনুৰোধ। আৰু এতিয়া ব'লক আমি যাওঁ। আৰু এতিয়া আমি ৰহাটোলৈকে পালোহি আৰু ব'লকচোন আগলৈ গৈ এতিয়া আহি আমি দেওশাল মন্দিৰ পোৱাৰ আগতে মেইন ৰাস্তাৰ কাষতে থকা শ্ৰী বিষ্ণু মন্দিৰ দৰ্শন কৰিলোঁ। চাওকচোন মন্দিৰটো কিমান সুন্দৰ। যদি আপোনালোকে নগাঁও বা গুৱাহাটী যায়, তেন্তে এই বিষ্ণু মন্দিৰ নিশ্চয় দৰ্শন কৰি যাব আৰু মনটো কিমান যেন পবিত্ৰ লাগিব। আৰু ব'লকচোন ভিতৰৰ মনমোহা দৃশ্যলৈ আপোনালোকক কিছু দৃশ্য আপোনালোকক আগবঢ়াইছোঁ। महिमा अपनी बेगौर करे जीवक करा परितान प्रभु जीवक करा परितान हे प्रभु अपना सोन देखे देखा बागल से अपना सोन लाए देखे के হিরতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম। আৰু আহি পাই গ'লোঁ আমি দেওশাল মন্দিৰ। আৰু দেওশাল মন্দিৰ ভিতৰখিনি আপোনালোক সকলোকে দেখুৱাব বিচাৰোঁ আৰু অসমবাসী জানেও দেওশালৰ বিষয়ে। আৰু ব'লকচোন সকলোৱে একেলগে দেওশাল মন্দিৰ চৌহদটো চাওঁ। ব'লক। আমি এতিয়া মন্দিৰৰ কাষতে থকা দোকান এখনৰ পৰা শৰাই এখন ক্ৰয় কৰি লওঁ আৰু আপোনালোক সকলোৱে আহিলে এই দোকানৰ পৰাই ক্ৰয় কৰিব পাৰিব। আৰু ইয়াত সকলো ধৰণৰ বস্তু পোৱা যায়, যেনে নাৰিকলৰ পৰা আদি কৰি কল, গাখীৰ সকলো পোৱা যায়। আৰু ব'লকচোন। আৰু আমি দেওশাল মন্দিৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। এয়া চাওক, দেওশাল মন্দিৰ ভিতৰ সকলোকে দেখুৱাম। গোভা দেওৰজা চাৰিভাই মিলি দেওশাল মন্দিৰ স্থাপিত কৰিছিল। মন্দিৰৰ বাহিৰতে দুটা নন্দী আছে আৰু সকলোৱে আহি ইয়াতে চাকি ধূপ জ্বলাব পাৰিব। মন্দিৰৰ ভিতৰত চাকি ধূপ জ্বলাই নিষেধাজ্ঞা আছে আৰু সকলোৱে ইয়াতে আহি চাকি ধূপ জ্বলাব পাৰিব। আৰু ব'লকচোন ভিতৰৰ কিছু দৃশ্য দেখুৱাওঁ। আৰু এতিয়া মন্দিৰৰ ভিতৰত আমাৰ শৰাইখন আগবঢ়াই দিয়া হ'ল আৰু মন্দিৰত পূজাৰীয়ে পূজা কৰি আছে। আৰু এতিয়া আমাৰ শৰাইখন পূজা কৰা হৈ গ'ল আৰু আপোনালোকক মন্দিৰৰ কিছু বাহিৰৰ দৃশ্য আপোনালোকক আগবঢ়াইছোঁ, চাওকচোন।
হ'ল দেওশাল মন্দিৰৰ পুৰণা মন্দিৰ আৰু কাষতে নতুন মন্দিৰ স্থাপন কৰা হ'ল। নতুন মন্দিৰতে পূজা অৰ্চনা কৰা হয়। আমাৰ এতিয়া পূজা পাতল কৰি হ'ল আৰু আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু ভোকো লাগিছে, কিবা এটা খাই লওঁ আৰু এয়া ৰুচি ভাজি খাইছোঁ আৰু আপোনালোকেও খাওক আৰু আকৌ লগ পাম নেক্সট টাইম আকৌ নতুন এটা ভিডিঅ' লৈ আৰু ভিডিঅ'টো চোৱাসকললৈ বহুত বহুত ধন্যবাদ।